আজি ভেৰগাঁৱত আহিছোঁ আৰু ৰাভা দিৱস এটা শুভ দিন সকলোৰে কাৰণে গোটেই অসমত ৰাভা দিৱস পালন কৰে সকলোৱে আৰু মই স্পেচিয়েলি ইয়ালৈ আহিছোঁ যে ৰাভাদেৱৰ এটা ধুনীয়া মূৰ্তি উন্মোচন কৰিলোঁ একেলগে আৰু এটা প্ৰেক্ষাগৃহ ধুনীয়া ভেৰগাঁৱৰ কাৰণে ভাল কথা ইয়াত ভাল ভাল কাম হওক ভাল ভাল অনুষ্ঠান হওক আৰু পবিত্ৰ কামতে দুখন বেডমিণ্টন কোৰ্টো হ'ব সবাই খেলক যিহেতু ৰাভাদেৱ খুব ভাল স্পৰ্টছমেনো আছিলে চ' তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হওক আগবাঢ়ি যাওক সেইটো কামনা কৰিছোঁ যুৱ প্ৰজন্মক সেইধৰণে আমি কৰিব লাগিব অনুপ্ৰাণিত তেতিয়া তেওঁলোক আগবাঢ়ি যাব বহুত সৰু সৰু ল'ৰা ছোৱালী আহিছে তেওঁলোকে ইনস্পায়াৰ্ড হ'ব এইবিলাক কথাৰ পৰা যে ৰাভাদেৱৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব পঢ়িবলৈ চেষ্টা কৰিব সেইটো বিচাৰিছোঁ সকলো আগবাঢ়ি যাওক থেংক ইউ